সকলোকে জনাইছোঁ মৰমেৰে স্বাগতম। 3, 4, 5 যে আমাৰ একে ঠাইতে প্ৰগ্ৰেম আছিলে, সেইটো কাৰণে মোৰ ৰাতি মানে ঘৰলৈ যোৱা হোৱাই নাই। ওচৰতে ভণ্টি এজনীৰ ঘৰতে আছিলোঁ। মানে দিনত যাওঁ বাৰু, খালি ৰাতি মানে ঘৰলৈ যাবলৈ অলপ অসুবিধা হয় যে, সেইটো কাৰণে ভণ্টিজনীৰ ঘৰতে থাকিলোঁ। আৰু এতিয়া মানে ভণ্টিজনীৰ ঘৰৰ পৰা আমাৰ মামাহঁতৰ ঘৰলৈ বেছি দূৰ নহয়, সেইটো কাৰণে ভাবিলোঁ বহুত দিন অহা নাই, একেলে ঠাইতে মামাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আৰু বাও বহুত দিন নাছিলে, গুৱাহাটীত আছিলেগৈ, তাইও আহিছে বোলো খবৰ এটাকে লৈ যাওঁ। মামাহঁতৰ ঘৰ পালোহি। এয়া প্ৰজ্ঞান দা আৰু এইজনী বাজনী, চিনিটো পাইছে চাগে। আমি একেলগে খাইছোঁ চাহ। প্ৰজ্ঞান দা চিনাকিটো দি দিছোঁ। আমি NCC একেটা বেটছতে আছিলোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টটো একেই আছিলে দেই। আৰু এয়া মামীয়ে এতিয়া বনাই আছে খাৰ। মামাহঁতৰ ঘৰ মানে কি, মই আগতে গম নাপাইছিলোঁ দেই। আগতে মানে বাৰ লগতহে চিনাকি আছিলোঁ প্ৰথম। পিছতহে গম পাইছোঁ যে আমাৰ মানে কিবা সম্পৰ্ক এটাও আছে বুলি। অলপ সময় থাকিলোঁ আৰু এয়া সৰু ভাইটিয়ে মোক আলিমূৰত থৈ আহিবগৈ এতিয়া। আজি টিউশ্যনটো কৰা নহ'লে মানে পোৱালিটো বহুত গা বেয়া, সেইকাৰণে টিউশ্যনলৈ আহি পেলাই আকৌ উভতি গ'লোঁ।